সৰু ল'ৰা ছোৱালী থকা ঘৰ এখনত বস্তু বাহিনীবোৰ খেলি মেলি হৈ থকা বা ইফাল সিফাল হৈ থকা একেবাৰে স্বাভাৱিক কথা। ময়ো আপোনালোকৰ বহুতৰ নিচিনাকৈ গোটেই দিনটো ঘৰখন চিজিল লগাওঁতে যায়। বহুতে হয়তো সৰু ল'ৰা ছোৱালী থকা ঘৰত গৈ মানে এনেকুৱাকৈ উলট পালট হৈ থকা বস্তুবোৰ বা খেলি মেলি হৈ থকা দেখা পালে বেয়া পায়, কিন্তু কি কৰিব, সৰু ল'ৰা ছোৱালী থকা ঘৰবোৰৰ অৱস্থা এনেকুৱা হয়। মানে যিমানেই চিজিল লগালেও শেষত সৰু বাচ্ছা যিহেতু, গতিকে খেলিবই, বস্তুবোৰ ইফাল সিফাল কৰিবই। আৰু এটা কথা ভাল যে মোৰ ল'ৰাই এতিয়া নিজে নিজে মানে ঠিক কৰিব শিকিছে বস্তুবোৰ। মই তাক আৰু সৰুৰে পৰা শিকাই আছোঁ। সি এতিয়া 2 বছৰমান হৈছেহে, মানে সি মোৰ পৰা দেখি দেখি শিকি গ'ল। আৰু তাক মই যিহেতু কৈ থাকোঁ যে য'ৰ পৰা বস্তুবোৰ ল'বা তাতে থ'বা, আৰু মই যেতিয়া থওঁ মানে তাক দেখাই মেলি তাকো মানে কৰাবলৈ চেষ্টা কৰোঁ কামবোৰ, তেতিয়া সি কৰে। মানে বাচ্ছা থকা ঘৰ এখন এনেকুৱা হ'বই, খেলি মেলি হৈ থাকিবই। সেই বুলি আৰু আমি মাকবোৰ এনেকৈ থৈ দিব পাৰোঁনে? আমাৰোতো দায়িত্ব মানে ঘৰখন চিজিল কৰি ৰখা। গতিকে দিনটো যিমান বাৰ পাৰোঁ ট্ৰাই কৰোঁ চিজিলকৈ ৰাখিবলৈ। কেতিয়াবা যদি মোৰ খং উঠে চিজিল লগাই তেতিয়া মই নিজকে নিজে মানে প্ৰশ্ন কৰোঁ, আচলতে ইমান দিন যে মানে মোৰ ঘৰত কোনো নাছিলে এই খেলি মেলি লগাবলৈ ঘৰখনত, তেতিয়া দেখোন মই যেনেকৈ থৈছিলোঁ তেনেকৈ আছিলে, কিন্তু এই ভাল লগা মুহূৰ্তবোৰতো মই দেখিব পৰা নাছিলোঁ। এই সুখকণটো মই অনুভৱ কৰিব পৰা নাছিলোঁ। গতিকে সেয়ে মোৰ মনটো কেতিয়াবা খং উঠিলেও বুজাওঁ যে এই ভাল লগা মুহূৰ্তটো আচলতে বেছি সময় নাথাকে ন। এই যে খেলি মেলি হৈ থকা ঘৰখন, এইটো এটা সৌন্দৰ্য মোৰ বাবে। এয়াও এক সৌন্দৰ্য। আজিকালি মোৰ ঘৰখনৰ সৌন্দৰ্যৰ লগত এয়াও জড়িত হৈ আছে। আৰু এই মুহূৰ্তটো বহুত মানে ধৰক মেমৰেবল হয়, কাৰণ বেটা ডাঙৰ হ'ব, এই সময়টো পাৰ হৈ যাব, তাৰপিছত ময়ে মিছ কৰিম। আৰু তাক কেতিয়াবা যদি দেখাওঁ ডাঙৰ হ'লে এই ভিডিঅ'বোৰ, সিও আমোদ পাব। আচলতে সৰুকালত যে আমি এইবোৰ কাম কৰোঁ, এইটো দেখিছেনে, ডাঙৰ চেনেল এযোৰ পিন্ধি ল'লে। আমি সৰুতে প্ৰায় চবেই এনেকুৱাকৈ মানে ডাঙৰ চেণ্ডেল পিন্ধি পাইছোঁ, কিন্তু ডাঙৰ হ'লে ক'লে কিন্তু আমি কথাটো মানি নলওঁ। সেইকাৰণে ভিডিঅ' কৰি থৈছোঁ, যেতিয়া মোৰ বেটা ডাঙৰ হ'ব তাক দেখাম, তেতিয়া বিশ্বাস নকৰিলে তাক প্ৰমাণ দেখাই দিমেই ইয়াত কৰিছিলা বুলি। এনেকৈ পাৰ হয় জীৱনৰ প্ৰত্যেকটো ষ্টেজ। সময় বাগৰাৰ লগে লগে বেটাও এদিন ডাঙৰ হ'ব, আৰু সেয়া মোৰ আপোনাৰ সকলোৰে ঘৰখনৰ অৱস্থা এদিন খেলি মেলি হৈ নাথাকে, ইফাল সিফাল হৈ নাথাকে, চিজিলকৈ যেনেকৈ থ'ব তেনেকৈয়ে থাকিব। কিন্তু আমি মাকবোৰেই এই সময়কণক মিছ কৰিম, নহয় জানো? আমি তেতিয়া নিজেই ক'ম সেই সময়টোৱে ভাল আছিলে। কাৰণ সময় সঁচাকৈ বহুত সোনকালে পাৰ হৈ যায়, আৰু এই স্মৃতিবোৰ আমাৰ মনত সাঁচি থোৱাই ভাল। সিহঁতক খেলিব দিয়কচোন, ইফাল সিফাল কৰকচোন ঘৰৰ বস্তুবোৰ। আমি মাকবোৰতো আছোঁৱেই চিজিল লগাবলৈ, নহয় জানো? আৰু এটা কথা কি জানেনে, ল'ৰা ছোৱালীয়ে নিজৰ খেলনাবোৰ থৈ কিন্তু বেলেগ বস্তুবোৰহে খেলি ভাল পায়। যেনেকুৱা ধৰক মোৰ ল'ৰাই হেতা, চামুচ, চচপেন এইবোৰ লৈ খেলি ভাল পায়। আপোনাৰ ল'ৰা ছোৱালীবোৰ এনেকুৱা কৰেনে? কমেণ্টত নিশ্চয় জনাব। আজিলৈ আহিছোঁ, বাই বাই। লগ পাম নতুন এটা ভিডিঅ'ত।